নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত আহিলোঁ মোৰ এটা নতুন মিনি ব্লগ লৈ আপোনালোক ভালে আছেনে মোৰ ভালেই দেই এক্সাম যিহেতু পালেহি সেইকাৰণে কলেজ বন্ধ তো আজি মই দিনটো আৰম্ভ কৰিলোঁ এগিলাচ গৰম পানী খাই আৰু এতিয়া মেগী খাব লৈছোঁ ৰাতিপুৱা মেগী খোৱাটো ভাল নহয় কিন্তু দিয়কচোন বাৰু লোভে পাপে মৃত্যু বুলি কয় যে সেয়াই মই মেগী খালোঁ মোৰ আকৌ সোঁফালৰ কাণখনৰ অকণমান প্ৰব্লেম আছিলে যোৱাবাৰ দেখাইছিলোঁ ডক্টৰ তাত তো মেণ্টেল এনেকৈ ক্ৰিষ্টেলছ গৰম পানী দি পেলানি ইনহেলাৰ এক্সেল কৰিব কৈছিলে এইবাৰ আকৌ হৈছে ঠাণ্ডা দিন হ'লেই মোৰ প্ৰব্লেম হয় মা আহিলে স্কুলৰ পৰা তাৰপিছত গা চা ধুই মই ভাতো খালোঁ দুজনীয়ে ভাত খাই মুভিও চাই থাকোঁ লগতে তাৰপিছত দেখিলে আমাৰ ওপৰত সৰুকৈ খেতি কৰিছে খেতি মানে কি আৰু বেঙেনা দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে তাৰপিছত তিতা কেৰেলা এইবাৰ আৰু বেঙেনা আৰু তিতা কেৰেলা ঘৰৰে খাম দেই আগৰবাৰো খাইছিলোঁ বাৰু তাৰপিছত দেখিছে ভোট জলকীয়াও হেৰি কৰিছে খালি হোৱা নাই হ'বহে তাৰপিছত ৰবাব টেঙা কেইটামান আছিলে মাহঁত গাঁৱলৈ গৈছিলে তো গাঁৱৰ পৰা আনিছিলে সেয়াও খালোঁ আপাহঁতৰ ঘৰৰ পৰা আনিছিলে তাৰপিছত গধূলি খালোঁ চিংৰা আৰু চাহ খালোঁ তাৰপিছত দেউতাই মিঠাই আনিছিলে মিঠাই আমাৰ ঘৰলৈ আনিলে কিন্তু মই খাই পেলাওঁ দেই